Hello everyone, this is Nilakshi once again and welcome back to my YouTube channel. So aji hol day 2 more Durga Puja special weight loss journey, weight loss challenge or so aji moi bonam lunch or karone oil free chicken. So bolok without any further delay, let's get started. আজি একচুয়ালি মাংসখিনি দুই ভাগত ভগোৱা হৈছে কাৰণ মাৰ বিশ্বাস নাছিলে যে মই ভালকে মাংসখিনি বনাব পাৰিম বইল মাংস ফাৰ্স্ট টাইম তেনেকে বনাই আছো মাৰ আৰু পাপাৰ কাৰণে এক্সট্ৰাকে মাংসখিনি উঠাই থৈ বেলেগকে বনালে সো ইয়াৰ কাৰণে আপোনাৰ কি লাগিব বিলাহী পুৰা পিয়াজ পুৰা আদা নহৰু পুৰা জলকীয়া পুৰা আৰু হেইবোৰ দি পিনে মিক্সিত এটা মানে পেষ্ট এটা বনাই ল'ব ঠিক আছে ভালকে কেৰাহীত মাংসখিনি দি এনেকে পানী দি দিব আৰু লগতে ইয়াত কি দিব নিমখ দি দিব পৰিমাণ অনুযায়ী পিছত টেষ্ট কৰি পিনে দিব পাৰে কম হলে কিন্তু ফাৰ্স্ট অকমানে দিব নিমখ যেতিয়া অকমান উটাল আহিব তেতিয়া কি কৰিব আদা নহৰু পেষ্ট এক্সট্ৰাকে দি দিব সেই পুৰা আদা নহৰু কেইটা নহয় এক্সট্ৰাকে অকমান দি দিব আৰু ঢাকনেৰে ঢাকি মাংসখিনি ভালকে বইল হ'ব দিব লগতে গেছটো কমাই দিব যাতে লাহে লাহে বইল হয় যেতিয়া মাংসখিনি আপোনাৰ এনেকে উটাল আহিব বহুত ভাল এটা অলৰেডি ফ্লেভাৰ এটা আহিব তেতিয়া আপুনি গৰম মছলা দি দিব আপুনি পাৰিলে ঘৰত বটি পিনে দিব গৰম মছলাখিনি ভাল টেষ্ট হ'ব তেতিয়া তাৰ পিছত 5 মিনিট মান উটাল হোৱাৰ পিছত তাত আমি যে মিক্সিত পেষ্ট কৰি থৈছিলো সেই পেষ্টটো দি দিম লগতে বইল আলু দি দিম মই সেই ক্লিপটো ল'ব পাহৰি থাকিলো তো এনেকে দি পিনে আকৌ ভালকে উটাল আহিব দিব এটো যিমান আপুনি উতলাব ন হিমানে টেষ্টটো বাঢ়িব মানে যিমান জাল কৰিব তো ঢাকি পিনে ভালকে বস্তুটো উটাল আহিব দিয়ক এনেকে জাল হ'ব দিয়ক একেবাৰে মমৰ সুপৰ দৰে হৈছিলে খাবলে বহুত ভাল লাগিছে মোৰ আৰু যদি ঘৰত জ্বৰ সৰ্দি কাবাৰ যদি হয় তেলকক কইটো খুৱাব পাৰে নেমু দি দিছো লগতে ধনিয়া পাত এন্ডত আপুনি দি দিব আৰু ভালকে উটাল আহিব দিব সাব যেহেতু লোকেল মাংস হয় অকমান হিজতে টাইম লাগে যাৰ কাৰণে মই অকমান টাইম লৈ পিনে বস্তুটো ভালকে মই উটাল আহিব দিছো আৰু নমুৱাৰ আগে আগে আপুনি নিমখটো চেক কৰিব নাপাহৰিব হেতুৱে যেহেতু মেইন হয় এটো আছিল মোৰ সিম্পল আৰু ইজি চিকেন ৰেচিপি বনাই পিনে মোক ইনষ্টাগ্ৰাম আৰু ফেসবুকত নিশ্চয় টেগ কৰি দিব একচুয়ালি মই ভাবিছিলো ষ্টৰী দিম কিন্তু অকমান দীঘলীয়া হৈ যায় যাৰ কাৰণে মই ষ্টৰী নিদিয়াকে ভাবিলো ভিডিঅ'য়ে পোষ্ট কৰি দিও খাবলৈ বহুত ভাল লাগিব আৰু লগতে এটো আপুনি ডিনাৰতো খাব পাৰিব এজ এ সুপ স্পেশালি যাৰ হিমোগ্লোবিনৰ অভাৱ মানে টেষ্ট যাৰ গাত কম তেওঁলোকক খাব কয় ন লোকেল মুৰ্গী আৰু বহুতে কয় বইল চিকেন বা বইল মাংস আমি কেনেকে খাম তো এনেকে এবাৰ বনাই চাবচোন বহুত টেস্টি সকলোৱে খাই পিনে ভাল পাব সো যদি চেনেলত নতুন হয় ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই চেনেল এন্ড হিট দ্য বেল আইকন থ্যাংক ইউ ফৰ ওয়াচিং